গুড মৰ্ণিং গাইজ। বৰ্তমান ৰাতিপুৱা হৈ উঠি ল'লোঁ। উঠি লৈ কিনে বিছনা কাপোৰখিনি ৰেডি কৰি ল'লোঁ, ধুনীয়াকৈ জাপি কিনে ল'লোঁ। তাৰপাছত আকৌ ব্ৰাছ কৰিব ধৰিলোঁ, যিহেতু ৰাতিপুৱা হৈ উঠি ব্ৰাছ নকৰিলে মুখখিনি কিবা ফক্সা ফক্সা বাচনা ওলায়। সেইকাৰণে ধুনীয়াকৈ ব্ৰাছ চ্ৰাছ কৰি ল'লোঁ। এনেকৈ দমকল পাৰত আহিলোঁ, মুখ চুখ ধুবা, ধুনীয়াকৈ ধুই লৈ ইফালে চাহ খাবলৈ ধৰিলোঁ। চাহ খাই লৈ কিনে ইফালে মাথাটো ধুনীয়াকৈ চুচি বুচি ল'লোঁ। তাৰপাছত ইফালে ওলাই আহিলোঁ জাকাতললৈ। জাকাতলৈ দেখিলোঁ ইফালে কাকৰেল দুই এটাকৈ লাগি আছে। যিয়ে নহওক জাগাখন ডাঙৰ কৰি দিছিলোঁ, যিটো এইবাৰ কাকৰেল কম, বহুত কম এইবাৰ ফল। ভালকৈ ঘূৰি পকি চালোঁ, চাই কিনে দেখিলোঁ যিহেতু কাকৰেল লাগি আছে দুই এটাকৈ। তাকে ভাজি ভুজি খাব লাগিব, যিহেতু চব্জিৰ বহুত দাম। এতিয়া বৰ্তমান এনেকৈ চাই কিনে লৈ আহি পাকঘৰত সোমালোঁ। পাকঘৰত সোমাই ভাত চাত ৰেডি কৰি দিলে, ৰাতিপুৱাৰ ভাত, ইফালে কচু তৰকাৰী আৰু ইফালে ৰাতিৰে ডিমা আঞ্জা আছিল। সেইখিনি লৈ খালোঁ আৰু তাকে মজা কৰিলোঁ। খাই লৈ এতিয়া বৰ্তমান সেনেকৈ খালোঁ, গোটেই খাই ৰাতিপুৱা ভাগৰ ভাত। বহুতে নাখায় আৰু বহুতে খায়। খাই লৈ ইফালে কামলৈ যাব ল'লোঁ, তামোল খালোঁ, তামোল চামোল খাই ইফালে চাইকেলখন ৰেডি কৰি থৈ দিছোঁ। গাইজ বৰ্তমান আজি ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যদি আহিছে ফ্ৰেণ্ডশ্বিপ কৰি থৈ দিব। ধন্যবাদ।